নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালদৰে পঢ়া শুনা কৰি গৈ আছে। আজি কোনো ধৰণৰ ষ্টাডি ভ্লগ বনোৱা নাই। আজি কেৱল মই আপোনালোকৰ লগত কিছুমান কথা পাতিবৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। যিহেতু মই এটা টাৰ্গেট লৈ পেলাই ইউটিউব চেনেলটো মোৰ খুলিছিলোঁ আৰু যিটো টাৰ্গেট লৈ পেলাই মই চেনেলটো খুলিছিলোঁ সেই টাৰ্গেটটো মানে মই সফল হৈছোঁ বুলি সেই উদ্দেশ্যত সফল হৈছোঁ বুলি মই ক'ব পাৰোঁ। কিয়নো যোৱাকালি মোৰ একেবাৰে পঢ়িব মন গৈ থকা নাছিলে। তাৰপাছত মই ভাবিছোঁ যে নপঢ়োঁ আজি। পিছত ভাবিলোঁ যে নাই, মোৰতো ভিডিঅ' বনাব আছে, আপোনালোকক ভিডিঅ' দিব লাগিব, তাৰ কাৰণেতো মই পঢ়িবই লাগিব। আৰু এনেইতো আৰু ফেক পঢ়া দেখুৱাই পেলাইতো আৰু আপোনালোকক ভিডিঅ' দিব নোৱাৰোঁ। গতিকে পঢ়াত আকৌ লাগি গ'লোঁ আৰু তেতিয়াই মই ফিল কৰিলোঁ যে নাই, মই যিটো উদ্দেশ্য লৈ পেলাই চেনেলটো খুলিছিলোঁ সেইটো আজি ছাকচেছ হৈছে। কাৰণ কিয়, যিহেতু মই ইউটিউবত নতুন নহয়। মই আগতেও মোৰ এটা চেনেল আছিলে, এতিয়াও আছে, ভ্লগিং চেনেল, য'ত মই ভ্লগ এইবোৰ আগতে দিছিলোঁ বা খানা চানা এইবিলাক বনাওঁ। কুকিং ৰিলেটেড ভিডিঅ' বেছি দিছিলোঁ আগতে। সেইবোৰ বনাইছিলোঁ আৰু তেনেকৈ মই ভিডিঅ' আপলোড কৰিছিলোঁ আৰু। কিন্তু যেতিয়াৰ পৰা মই পঢ়াৰ লগত জড়িত হৈ গ'লোঁ, অকল পঢ়াতেই ফ'কাছ কৰিব ধৰিলোঁ, তেতিয়া মই চব বস্তু ডিলিট কৰি দিলোঁ। চেনেল আছে কিন্তু তাত ভিডিঅ' চিডিঅ' এইবিলাক নিদিয়া হ'লোঁ আৰু মোৰ ফেচবুক, ইনষ্টা যিমান যি আছিলে চব ডিলিট কৰি দিলোঁ। সেইকাৰণে মই যেতিয়া পঢ়াটো ভালকৈ ষ্টাৰ্ট কৰিছোঁ, তেতিয়া মই ভাবিছোঁ যে এটা চেনেল খোলোঁ পঢ়াৰ ৰিলেটেড, যাতে মই সেই পঢ়া চেনেলটোত পঢ়াৰ ভিডিঅ'বিলাক দি থাকিম আৰু মই পঢ়াৰ লগত এনি টাইম এক্টিভ হৈ থাকিম আৰু সেইকাৰণে মই চেনেলটো খুলিছিলোঁ। মেইন মোৰ টাৰ্গেটটোৱে আছিলে এই চেনেল খোলাৰ এইটোৱে যে মই এনি টাইম যাতে পঢ়াৰ লগত লাগি থাকোঁ আৰু সেই বুলিহে। কাৰণ চাওক, 1 ঘণ্টা 2 ঘণ্টা 1 ঘণ্টামান পঢ়ি পেলাই টাইম লেপছ দি পেলাই ভিডিঅ' বনোৱা হয়। 1 ঘণ্টা টাইম লেপছ দি পেলাই ভিডিঅ' বনাই পেলাই তাৰ পৰা মাত্ৰ 2-3 মিনিটমানহে লোৱা হয়। তেনেকৈ কি মানুহেতো আৰু ফেক দেখাইতো আৰু ভিডিঅ' বনাব নোৱাৰে। খুব বেছি অলপ সময়হে পাৰিব। গোটেই দিনটোৰ ভিডিঅ' আপোনালোকক মই 5 মিনিট বা 5-6-7 মিনিট 10 মিনিটৰ ভিতৰত দেখুৱাওঁ। গতিকে ইমানখিনিতো আৰু মানুহে ফেক নকৰে। বেলেগে কোনে কি কৰে মই সেইটো ক'বলৈ নাযাওঁ, কাৰণ আজিকালি বহুত দেখিছোঁ, বহুতে ভিডিঅ' বনাই আছে, দেখিছোঁ আৰু বহুত এনেকৈ ষ্টাডি ৰিলেটেড। কোনে কি উদ্দেশ্য লৈ পেলাই কিয় কৰিছে কি কৰিছে মই সেইটো কাকোকে ক'বলৈ নাযাওঁ, বেলেগৰ কথা মই ক'বলৈও নাযাওঁ। যাৰ যি ভাল লাগে কৰিব পাৰে। মই যেনেদৰে মোৰ যি ভাল লাগিছে মই তেনেকৈ কৰিছোঁ, তেনেকৈ প্ৰত্যেক ব্যক্তিয়ে নিজৰ নিজৰ কথা, বেলেগৰটো ক'বলৈ নাযাওঁ। কিন্তু মই জানো যে মই কি উদ্দেশ্য লৈ পেলাই এই চেনেলটো খুলিছোঁ। গতিকে যিটো উদ্দেশ্য লৈ পেলাই খুলিছিলোঁ সেই উদ্দেশ্যটো সেই উদ্দেশ্যত মই উপনীত হৈছোঁ বুলি মই ভাবোঁ আৰু। গতিকে ভাল লাগিছে আৰু আজি প্ৰায় এমাহমান হ'ল মোৰ ইউটিউব চেনেলটো খোলাৰ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাকত ইমান মৰম দিছে। সদায় চবেই ভাল ভাল কথাই কৈছে। সকলোৱে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে। কাৰোবাৰ কিবা জানিব লগা থাকিলেও সুধিছে আৰু মই যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ যাতে আপোনালোক সকলোৰে মেছেজৰ ৰিপ্লাই দিবলৈ। মই প্ৰতিটো মেছেজেই পঢ়োঁ। মই যেতিয়া এনেই অলপ টাইম থাকোঁ তেতিয়া মই প্ৰতিটো মেছেজ পঢ়োঁ আৰু প্ৰত্যেকৰে মেছেজৰ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ আৰু মই দিওঁ। কেতিয়াবা হয়তো তাৰ মাজত এটা দুটা থাকি যাব পাৰে, সেইটো আপোনালোকে বেয়া নাপাব যে মোৰ ৰিপ্লাই নিদিলে বা থাকি গ'ল। কেতিয়াবা ভুলতে হৈও যাব পাৰে, সিমানটো সম্ভৱ নহয়। কিন্তু মই চেষ্টা কৰোঁ যাতে সকলোৰে মেছেজৰ মই ৰিপ্লাই দিবলৈ। গতিকে সিমানখিনিয়ে। আৰু এই এমাহৰ ভিতৰত আপোনালোকে মোক ইমান মৰম দিছে, কিয়নো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে বা মোৰ পৰা কিবা এটা শিকিব পাৰিছে, সেই বুলি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে। গতিকে মোৰো এটা দায়িত্ব থাকে যে মই আপোনালোকক ভাল ভাল কথাবোৰ ক'ব পাৰোঁ আৰু মই যি জ্ঞান লাভ কৰোঁ সেইখিনিও যাতে আপোনালোকক মই জনাব পাৰোঁ বা আপোনালোকক মই কিবা এটা ক'ব পাৰোঁ। সেই উদ্দেশ্যৰ কাৰণে মই ভিডিঅ'বোৰ বনাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিহেতু আপোনালোকে এটা ফেমিলি নিচিনা হৈ পৰিছে মোৰ, আৰু গতিকে ভাল লাগে। এনেইতো ফেক দেখাই পেলাই লাভ নাই। গতিকে মই মোৰ যিটো ৰিয়েলিটি হয়, মই যেনেকুৱা যি হয় সেই গোটেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু
ইমানখিনি আছিলে মানে মোৰ চেনেলটো খোলাৰ মটিভ। বহুতে মোক মোৰ নাম সোধে বা মেইল কৰিলে, যেতিয়া মেইল কৰে তেতিয়া তাতে সোধে বা আপুনি ফেচ কিয় নেদেখুৱায় বা আপোনাৰ নাম কি হয় কি, এনেকৈ মানে কিবা কিবি মেছেজ কৰা হয় আৰু মেছেজত মই তেনেকৈ একো ৰিপ্লাই নিদিওঁৱেই তেওঁলোকক। গতিকে আজি ভাবিছোঁ যে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কথাখিনি কৈ দিওঁ। মই মোৰ নামটো নোকোৱাৰ এটাই উদ্দেশ্য যে মই যদি মোৰ নামটো কৈ দিওঁ, মোৰ নামটো যেতিয়া চাৰ্চ কৰাৰ লগে লগে মোৰ চেনেলৰ গোটেই ভ্লগিং চেনেল এইবিলাক যিমান যি আছে চব আহি যাব। সেইটো কাৰণে মই ক'বলৈ বিচৰা নাই। আৰু মই কাৰোবাক ভয় কৰিছোঁ, কাৰোবাৰ কিবা মানে একো সেইবোৰ ভাবি পেলাই মই নামটো কোৱা নাই। কিন্তু এটাই কৈছোঁ যে মোৰ চেনেলটোৰ নামটো যিহেতু এছ দি পেলাই খুলিছোঁ, গতিকে মোৰ নামটো এছ দি হয়, মই সিমানখিনিয়ে মানে কৈ ৰাখিছোঁ। আৰু নামৰ লগত কি আছে, নামটো বাৰু কেতিয়াবা আগলৈ গৈ পেলাই গম পায়েই যাব, সেইটো কোনো ডাঙৰ কথা নহয়। আৰু এটা কথা, মই যেতিয়া কিবা এটা টাৰ্গেট লৈ পেলাই কাম এটা কৰোঁ, সেই টাৰ্গেটটো মানে কমপ্লিট নোহোৱালৈকে মই সেই বস্তুটোতে লাগি থাকোঁ। মোৰ এটাই টাৰ্গেট আছে, মানে মই যেতিয়া জীৱনত মই যেতিয়াই যি টাৰ্গেট মানে ভাবি পেলাই কাম এটা কৰোঁ, সেইটোত মই সদায় মানে সফলতা লাভ কৰোঁৱেই। গতিকে এইবাৰো যেতিয়া মই চেনেলটো খুলিছিলোঁ, মানে খোলাৰ আগতে প্ৰথমে মোৰ নামেৰে চেনেলটো খুলিম বুলি ভাবিছিলোঁ। তাৰপিছত ভাবিছোঁ যে নাই, মোৰ নামটো নিদিওঁ ইয়াতে। মই মোৰ নামটো আপোনালোকক যেতিয়া মই মোৰ জীৱনত যেতিয়াই নহওক, এবাৰত নাপাম, দুবাৰত নাপাম, তিনিবাৰত নাপাম, যেতিয়াই নাপাম, পামতো এবাৰ হ'লেও জীৱনত পাম। যিহেতু তাৰ কাৰণে মই চেষ্টা কৰি কষ্ট কৰি গৈ আছোঁ, এদিন হ'লেওতো পাম। যেতিয়াই নাপাওঁ কিয়, মই আপোনালোকক মোৰ নামটো সেই লিষ্টখনত দেখুৱাব বিচাৰিছোঁ, যিখন লিষ্টত মোৰ নামটো জিলিকি উঠিব এজন চিভিল ছাৰ্ভেণ্ট হিচাপে। গতিকে তাতে মোৰ নাম দেখুৱাই পেলাই লগে লগে মোৰ ফেচো তাতে দেখুৱাই দিম। গতিকে তেনেকুৱা এটা উদ্দেশ্য মানে মই নিজেই মনৰ ভিতৰত ভাবি লৈছোঁ। তেনেকুৱা ভাবি পেলাইহে মই মোৰ নাম কোৱা নাই বা মোৰ ফেচ দেখুওৱা নাই। সেনেকুৱা এটা যেতিয়া উদ্দেশ্য মনত ভাবি লৈ পেলাই কাম কৰা যায়, তেতিয়া মানুহে মানে বহুত কষ্ট কৰি হ'লেও সেইটো মানে পাবলৈ চেষ্টা কৰে, মই ভাবোঁ। আৰু মই তেনেকেই কৰোঁ জীৱনত। আজিলৈকে যিমান কাম কৰিছোঁ, তেনেকুৱা মানে এটা টাৰ্গেট লৈ পেলাই কৰিছোঁ, যাতে সেই টাৰ্গেটটো মোৰ ফুলফিল হয়। আৰু তেনেকেই হৈ গৈছে। গতিকে আশা কৰিছোঁ এইটোও যাতে ফুলফিল হয়। বাকী ইয়াতে ফেক দেখাবলগীয়া একো নাই, কিয়নো মানুহে 40-50 হাজাৰ টকা দি পেলাই এডমিশ্যন লৈ পেলাই কোনেও মানুহক ফেক দেখাব নাহে যে মই পঢ়ি আছোঁ, চাওক মোৰ চেনেল, ইউটিউব চেনেল খুলিছোঁ, মই ইনকাম কৰিম ইয়াৰ পৰা, ইটো সিটো। কাৰণ মোৰ যিটো ব্লগিং চেনেল আছে আগৰ, সেই চেনেলটোত মোৰ প্ৰায় ছাবস্ক্ৰাইবাৰ বহুতখিনিয়ে আছে, কিন্তু মোৰ আজিলৈকে তাৰ পৰা 1 টকাও মোৰ ইনকাম হোৱা নাই। যিহেতু মই ইনকামৰ ধান্দাত মই চেনেলেই নুখোলোঁ। মোৰ মোবাইলটো চাবলৈ গ'লে যেতিয়া ইউটিউব মানে আজিকালিহে ইউটিউবটো বেছি ট্ৰেণ্ডিঙত চলিছে, কিন্তু যেতিয়া ইউটিউব মানে ইমান ট্ৰেণ্ডিঙতেই নাছিলে। আজি যেতিয়া হায়াৰ ছেকেণ্ডেৰী মানে মই যেতিয়া হাই স্কুলত পঢ়াৰ পৰা মই এনি টাইম মানে ফটো ভিডিঅ' এইবোৰ কৰি পেলাই মানে তুলি পেলাই খুব ভাল পাওঁ। আৰু মোৰ মোবাইলটোত মানে প্ৰায় এইবিলাকেই ভৰি থাকে। মোৰ মোবাইলত এইবোৰ মই নিজেই বনাওঁ আৰু নিজেই মোৰ ভিডিঅ'বিলাক চাই থাকোঁ। সেই গতিকে মই ভিডিঅ' বনাওঁ, ইয়াত কোনো ইনকাম কৰাৰ কাৰণে বা ইনকাম কৰিম ইয়াৰ পৰা মানে পইচা পাম মই, সেই বুলিকে নহয়। আজি মই চেনেলটো খুলিছোঁ, যদি মোৰ চেনেলটোত এটাও যদি ভিউ নহ'লে হয়, তথাপিও মই ভিডিঅ' দি গৈ থাকিলোঁ হয়, যাতে এদিন হ'লেও মই যেতিয়া মোৰ জীৱনত সফলতা অৰ্জন কৰিম, তেতিয়া মই মোৰ জাৰ্ণিটো মই নিজেই চাই থাকিম, মই নিজেই চাম আৰু মই নিজেই হেপ্পী হ'ম। মোক বেলেগক ভাল লগাবলৈ কাৰণে মই একো কাম নকৰোঁ। কিন্তু যিহেতু আপোনালোকে ভাল পাইছে মোৰ ভিডিঅ'বিলাক চাই পেলাই, গতিকে মই আৰু হেপ্পী হৈছোঁ। সেইকাৰণে মই ডেইলি এদিন পিছে গেপ দি পেলাই হ'লেও মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰোঁ আপোনালোকৰ কাৰণে, যাতে ময়ো এক্টিভ থাকোঁ আৰু পঢ়াৰ লগত লাগি থাকোঁ, আৰু আপোনালোকেও মোৰ ভিডিঅ'বিলাক চাই পেলাই ভাল পায়। গতিকে সিমানখিনিয়ে, সেই টাৰ্গেটতে মই চেনেলটো খুলিছোঁ। আৰু এটা কথা, নিজৰ যেতিয়া নাম আৰু ফেচ দেখাই দিয়া হয় বা মই কোন হয়, ক'ত থাকোঁ, কি সেনেকুৱা দেখুৱাই দিয়া হয়, তেতিয়া কি হয়, বহুত এনেকুৱা মানে মানুহ আছে, নিজৰ পৰিয়ালতেই হওক বা ওচৰ চুবুৰীয়াই হওক, বন্ধু বান্ধৱীয়ে হওক, বহুতে মানে আপোনাক কি কৰে, মই ফিল কৰিছোঁ আৰু এইটো মই দেখিছোঁ। মোৰ লগত বাৰু বৰ্তমানলৈকে হোৱা নাই, কিন্তু যিটো ৰিয়েলিটি হয়, যে আপুনি যেতিয়া কষ্ট কৰি গৈ থাকিব, আপোনাৰ
কষ্টটো কোনেও নেদেখিব। আপুনি 10 ঘণ্টা পঢ়ক 12 ঘণ্টা পঢ়ক যিমানেই কষ্ট নকৰক কিয় কোনেও আপোনাৰ কষ্টটো নুবুজিব যেতিয়ালৈকে আপুনি ৰিজাল্ট নেদেখুৱাব। আপুনি কালি ৰিজাল্ট দেখুৱাই দিয়ক, আপোনাৰ ঘৰত দৌৰি দৌৰি মানুহ আহিব যে ভাল, এয়া ভাল হৈছে, বাহ বাহ বুলি ক'বলৈ। কিন্তু আজি যদি আপুনি 10 ঘণ্টা 12 ঘণ্টা পঢ়ি পেলাই যদি আপুনি 10 মিনিটৰ ভিডিঅ' এটা দিয়ে, আপোনাক চাই পেলাই হাঁহিব আৰু ক'ব যে ভিডিঅ' বনাই আছে, এইবোৰ কৰি আছে, ৰিজাল্ট আহাই নাই, ৰিজাল্ট নিদিয়াৰ আগতেই এইবোৰ কৰি আছে। আৰে ভাই, ৰিজাল্ট পাবলৈ কাৰণে ৰিজাল্টটো পোৱাৰ আগতেতো পঢ়াখিনিতো পঢ়িবই লাগিব, আৰু সেইখিনি যেনিবা দেখালোৱেই, কি হ'ল তাতে? আজি মোক কোনেও ক'বলৈ অহা নাই, কোনেও মোক কোৱা নাই যে তুমি কিয় ভিডিঅ' বনাইছা, কি কৰিছা, আৰু কোনোবাই ক'লেও মোৰ মানে একো এফেক্ট নহয়। কিন্তু এনেকুৱা হয়, এইবোৰ যাতে নহওক, এইবোৰে যাতে মোক ডিষ্টাৰ্ব নকৰক, সেইবোৰৰ কাৰণেও মই মানে মোৰ নামটো বা মোৰ ফেচটো দেখুৱাব বিচৰা নাই, যাতে মই ডাইৰেক্ট ৰিজাল্টটো দেখুৱাব পাৰোঁ। আৰু হয় যে পঢ়া শুনাটো সদায় প্ৰাইভেটকৈ ৰাখিব লাগে, ইমান মানুহক ক'বও নালাগে। আৰু ময়ো সঁচা কথা ক'বলৈ গ'লে মই মোৰ পৰিয়ালতো কাকোকে কোৱা নাই, বা মোৰ বন্ধু বান্ধৱী কোনেও গম নাপায় যে মই প্ৰিপেৰেশ্যন কৰি আছোঁ। মই এবছৰ আগৰ পৰাই প্ৰিপেৰেশ্যন কৰি আছোঁ, মানে ছেল্ফ ষ্টাডি কৰি আছিলোঁ। তাৰপাছত মই 2024 ডিচেম্বৰত মই SPMত কোচিং লৈছোঁ। তেতিয়াৰ পৰাহে মই কোচিঙৰ লগতো লাগি আছোঁ, মানে কোচিঙৰ লগতো জড়িত হৈ আছোঁ, আৰু মই নিজেও পঢ়ি আছোঁ, গোটেইখিনি একেলগে কৰি আছোঁ। কিন্তু মই ক'তোতে কেতিয়াও কোৱা নাই যে মই পঢ়ি আছোঁ বা প্ৰিপেৰেশ্যন কৰি আছোঁ। মই ডাইৰেক্ট ৰিজাল্ট দেখাবলৈ বিচাৰিছোঁ। সেইকাৰণে মই ইনষ্টা, ফেচবুক, টেলিগ্ৰাম, ইউটিউব যিমান য'ৰ পৰা যি আছিলে মোৰ চব নাইকিয়া কৰি দিলোঁ। কিন্তু কিবা এটাতো মোক লাগিব অকণমান বিজি থাকিবৰ কাৰণে, সেই বুলি কেনে মই ইউটিউব চেনেলটো খুলিছোঁ, যাতে মই আপোনালোকৰ লগত জড়িত হৈ থাকোঁ, আৰু মই আপোনালোকক শিকাম, আপোনালোকেও মোক দুটা কথা ক'ব, নতুন ময়ো যাতে কিবা এটা শিকিব পাৰোঁ। মই এনেকুৱা নহয় যে মই চব জানো, ময়ো যিহেতু পঢ়ি আছোঁ, তাৰ ওপৰত ভিত্তি কৰিহে মই আপোনালোকক কিছুমান কথা কওঁ বা দেখুৱাওঁ। আৰু এটা কথা, মই কেতিয়াও কাকোকে কোৱা নাই যে আপোনালোকে যদি মন কৰিছে মানে গম পাব যে মই কেতিয়াও কোৱা নাই যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বা মোৰ ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কেতিয়াও কোৱা নাই। আৰু মই নকওঁ, কাৰণ যাৰ ভাল লাগে, যোনে কিবা এটা শিকিব বিচাৰিছে, তেওঁ নিজেই ছাবস্ক্ৰাইব কৰিব বা মোৰ কমেণ্ট কৰিব বা মোৰ ভিডিঅ' চাব। গতিকে মই কেতিয়াও সেইবোৰ ক'বলৈ নাযাওঁ যে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। কমেণ্ট কৰিব ক'ম, কাৰণ কমেণ্ট কৰিলে তেতিয়া ময়ো গম পাম যে আপোনালোকে কি মানে জানিব বিচাৰিছে। গতিকে কমেণ্ট কৰিব। বাকী যাৰ ভাল লাগে তেওঁলোকে ছাবস্ক্ৰাইব কৰিছে, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ চেনেলৰ লগত জড়িত হৈ আছে, তেওঁলোকক মোৰ অন্তৰৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। গতিকে ইমানখিনিয়ে আছিলে ক'বলগীয়া। আশা কৰোঁ আপোনালোকে বুজি পাইছে। মই হয়তো মনৰ কথাবিলাক কৈ গৈ আছোঁ, খেলি মেলিও হ'ব পাৰে কথাৰ, এটাৰ পিছত এটা মনৰ পৰা যি ওলাইছে তাকেই মই মুখেদি কৈ গৈ আছোঁ। গতিকে কিবা যদি ভুলো হয় বেয়া নাপাব, ক্ষমা কৰি দিব। কেতিয়াবা কথা কৈ এনেকৈ যেতিয়া মনৰ পৰা কথাবিলাক ওলাই গৈ থাকে আৰু কথা কৈ থকা হয়, কেতিয়াবা এটা দুটা কিবা খেলি মেলিও হৈ যাব পাৰে। গতিকে তাৰ কাৰণে বেয়া নাপাব, আগতেই ক্ষমা বিচাৰিছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ কথাখিনি শুনিছে আৰু বুজিব পাৰিছে যে মই কি ক'ব বিচাৰিছোঁ। ইমান বুজাব নোৱাৰিবও পাৰোঁ, কিন্তু চেষ্টা কৰিছোঁ যাতে গোটেইখিনি কথা ক'ব পাৰোঁ। গতিকে আজিলৈ ইমানেই। পুনৰ এটি ভিডিঅ'ৰ সৈতে জল্দি লগ পাম। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক, আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। বাই।